স্বাগতম জনাইছো এইটো ইউটিউব চেনেলত। আজি আমি আলোচনা কৰিম ক্লাছ 9 সায়েন্সৰ চেপ্টাৰ নম্বৰ 7 যাৰ নাম হৈছে জীৱৰ বিচিত্ৰতা। ওকে, জীৱৰ বিচিত্ৰতা আমি এইটো চেপ্টাৰ গোটেইখিনি প্ৰশ্ন আলোচনা কৰিম, তাৰ লগতে আমি এডিশ্যনেল কিছুমান প্ৰশ্ন আলোচনা কৰিম। তো চেপ্টাৰ নম্বৰ 7ৰ নাম কি আছে? জীৱৰ বিচিত্ৰতা বা ডাইভাৰ্চিটি ইন লিভিং অৰ্গানিজমছ। ওকে, তো চোৱা পোনপ্ৰথমে ইয়াতে পাঠ ভিত্তিক প্ৰশ্ন কি আছে যে আমি জীৱবিলাকক কিয় শ্ৰেণী বিভাজন কৰোঁ? যে জীৱসমূহৰ বিষয়ে অধ্যয়নৰ সুবিধাৰ্থে আমি জীৱবিলাকক শ্ৰেণী বিভাজন কৰোঁ। তোমাৰ চাৰিওফালে থকা বিভিন্ন জীৱবিলাকৰ মাজত দেখা পোৱা পাৰ্থক্যবিলাকৰ তিনিটা উদাহৰণ দিয়া। যে আকৃতি, যে বেক্টেৰিয়াৰ আকাৰ মাত্ৰ কেই মাইক্ৰ মিলিমিটাৰ, আনহাতে নীলা তিমি ৰেউট্ৰি আকাৰৰ উচ্চতা ক্ৰমে 30 মিটাৰ বা 100 মিটাৰলৈকে। আয়ু মানে বয়স, কিছুমান সৰল গছ বহু হাজাৰ বছৰ জীয়াই থাকে, আনহাতে কিছুমান পতংগ মাত্ৰ কেইদিনমানতে মৃত্যু ঘটে। বৰণ, কিছুমান জীৱ বৰণহীন, আনহাতে কিছুমান জীৱ বিভিন্ন বৰ্ণৰ পোৱা যায়, মানে কালাৰিং, যেনেকৈ পখিলা পোৱা যায়। তাৰপিছত চাবা তোমালোকৰ পাঠভিত্তিক প্ৰশ্ন আছে যে জীৱ জগতৰ শ্ৰেণী বিভাজন কৰোঁতে কোনটো চৰিত্ৰগত বৈশিষ্ট্য বেছি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰিবা? তে সিহঁতৰ বাসস্থানৰ স্থানক নে সিহঁতৰ দেহত গঠনত অংশ লোৱা কোষ প্ৰকাৰৰ আৰু কিয়? যে চোৱা, দেহ গঠনত অংশ লোৱা কোষৰ প্ৰকাৰ বেছি গুৰুত্বপূৰ্ণ, কাৰণ কোষ কেন্দ্ৰ থকা নথকাৰ ওপৰত ভিত্তি কৰিহে কোষক প্ৰকোষ কেন্দ্ৰীয় সংকোষ কেন্দ্ৰীয় হিচাপে ভাগ কৰা হয়। জীৱবিধক প্ৰকোষ কেন্দ্ৰীয় বা সংকোষ কেন্দ্ৰীয় হিচাপে ভাগ কৰা হয়, আৰু এই কোষৰ ওপৰত ভিত্তি কৰি জীৱৰ দেহৰ গঠন বেলেগ বেলেগ হয়। মানে একোষীৰ বেলেগ, বহুকোষীৰ বেলেগ, এনেকুৱা কোষৰ ওপৰত ভিত্তি কৰি জীৱৰ ভাগ বেলেগ বেলেগ হৈ যায়। 2 নম্বৰ কুৱেশ্যনত কি আছিল যে জীৱ জগতৰ শ্ৰেণী বিভাজনৰ প্ৰথম পৰ্যায়ত বিবেচনা কৰা প্ৰাথমিক চৰিত্ৰগত বৈশিষ্ট্য কি? যে কোষৰ চৰিত্ৰ প্ৰকোষ কেন্দ্ৰীয় নে সংকোষ কেন্দ্ৰীয় কোষ হয়? কি চৰিত্ৰগত বৈশিষ্ট্যৰ ভিত্তি কৰি উদ্ভিদ আৰু প্ৰাণীবিলাকক দুটা পৃথক ভাগত স্থান দিয়া হৈছে? পুষ্টিৰ ওপৰত ভিত্তি কৰি হৰিতকণা উদ্ভিদবিলাকে নিজে খাদ্য প্ৰস্তুত কৰি লয়, আনহাতে পত্ৰহৰিত থকাখিনি নিজে খাদ্য প্ৰস্তুত কৰি লয়, আনহাতে প্ৰাণীয়ে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰে। উদ্ভিদের চলন নাই, উদ্ভিদে খোজ নাকাঢ়ে, কিন্তু আনহাতে প্ৰাণীৰ চলন আছে, প্ৰাণীয়ে খোজ কাঢ়ে। তাৰপিছত কি আছে যে উদ্ভিদৰ বৃদ্ধি অনিৰ্দিষ্টকালীন নয়, আনহাতে প্ৰাণীৰ বৃদ্ধি এটা নিৰ্দিষ্ট সময়লৈ। উদ্ভিদ বৃদ্ধি হৈ যায়, কিন্তু প্ৰাণীৰ বৃদ্ধি নহয়, এটা সময়ৰ পিছত বন্ধ হৈ যায়। মানে আমাৰ হাইটটো বন্ধ হৈ গৈছে, এতিয়া আমাৰ হাইটটো নাবাঢ়ে, কিন্তু তোমালোকৰ হাইটটো বাঢ়িব, মোৰ হাইটটো এতিয়া নাবাঢ়ে। তাৰপিছত কি আছে উদ্ভিদৰ কোষত কোষবেৰ থাকে, আনহাতে প্ৰাণী কোষত কোষবেৰ নাথাকে। তাৰপিছত প্ৰশ্নৱলীত কি আছে মনেৰা আৰু প্ৰতিষ্ঠা ৰাজ্যৰ অন্তৰ্গত জীৱবিলাকক কি নিৰ্ণায়ক চৰিত্ৰৰ ওপৰত ভিত্তি কৰি বিভক্ত কৰা হৈছে লিখা। যে প্ৰকোষ কেন্দ্ৰীয় জীৱবিলাকক মনেৰা ৰাজ্যৰ অন্তৰ্ভুক্ত, সংকোষ কেন্দ্ৰীয় একোষী জীৱবিলাকৰ প্ৰতিষ্ঠা ৰাজ্যৰ অন্তৰ্ভুক্ত। সালোক সংশ্লেষণ সংগঠিত কৰিব পৰা সংকোষ কেন্দ্ৰীয় কোষেৰে গঠিত একোষী জীৱখিনি তুমি কোনটো ৰাজ্যৰ অন্তৰ্ভুক্ত কৰিবা? প্ৰতিষ্ঠা ৰাজ্যৰ। শ্ৰেণী বিভাজনৰ বংশানুক্ৰমে একে বৈশিষ্ট্যসূচক চৰিত্ৰৰ জীৱবিলাকত কোনটো বংশানুক্ৰমত আটাইতকৈ কম সংখ্যক আৰু কোনটো বংশানুক্ৰমত আটাইতকৈ বেছি সংখ্যক জীৱ অন্তৰ্ভুক্ত হয়? আটাইতকৈ কম সংখ্যক জীৱ অন্তৰ্ভুক্ত প্ৰজাতি হয়, আৰু আটাইতকৈ বেছি সংখ্যক জীৱ অন্তৰ্ভুক্ত হয় ৰাজ্যত। তাৰপিছত চোৱা প্ৰশ্নত কি কৈছে যে উদ্ভিদ জগতৰ কোনবোৰ বিভাগৰ অন্তৰ্গত উদ্ভিদবিলাক একেবাৰে সৰল? সমাংগী উদ্ভিদবিলাক চবতকৈ বেছি সৰল, মনত ৰাখিবা এইবোৰ। ঢেকীয়া জাতীয় উদ্ভিদ কিন্তু সপুষ্পক উদ্ভিদৰ পৰা ক্ষেত্ৰত কিয় পৃথক? কিয়নো ঢেকীয়া জাতীয় উদ্ভিদৰ বীজ নাথাকে, কিন্তু সপুষ্পকৰ বীজ থাকে। ঢেকীয়া জাতীয় ফুল নুফুলে, ঢেকীয়াৰ ফুল নুফুলে, কিন্তু সপুষ্পকৰ ফুল ফুলে। ঢেকীয়া জাতীয় ৰেণুৰ দ্বাৰা বংশ বিস্তাৰ নকৰে, কিন্তু সপুষ্পকে বীজৰ দ্বাৰা বংশ বিস্তাৰ কৰে। নগ্নবীজী আৰু গুপ্তবীজ উদ্ভিদৰ মাজত পাৰ্থক্য লিখা। নগ্নবীজী আৰু গুপ্তবীজী চোৱা, নগ্নবীজী মানে নগ্ন অৱস্থাত থাকে, বীজৰ ফলেৰে আবৃত হৈ থাকে। প্ৰায়খিনি বৃক্ষজাতীয় উদ্ভিদ, তীৰ্ণ বৃক্ষ আৰু লতাজাতীয় উদ্ভিদ। এই জাতীয় উদ্ভিদৰ ফুলবোৰ একলিংগ, এই জাতীয় উদ্ভিদবোৰ ফুল উভয়লিংগ। এটা কাম কৰিবা, নগ্ন বীজী কোনবোৰ আৰু কি আছে গুপ্তবীজী কোনবোৰ, তুমি এটা এটাকে উদাহৰণ কমেণ্টত লিখি দিবা, ঠিক আছে? এতিয়া চাম আমি অনুশীলনীৰ প্ৰশ্ন। অনুশীলনীৰ প্ৰশ্নত ইয়াতে পোনপ্ৰথমে কুৱেশ্যন নম্বৰ যদি 1 চাওঁ, কুৱেশ্যন নম্বৰ 1ত আমাক কি দিয়া আছে? তো চোৱা, কুৱেশ্যন নম্বৰ 1ত কি কৈছে? কুৱেশ্যন নম্বৰ 1ত ইয়াতে কোৱা হৈছে যে জীৱৰ বৰ্গবিলাকৰ সুবিধা কি কি? জীৱৰ বৰ্গবিলাকৰ সুবিধা কি কি? তো চোৱা, তো জীৱৰ বৰ্গবিলাকৰ সুবিধা কি কি? যে জীৱৰ বৰ্গীকৰণৰ সুবিধা কি কি? যে জীৱৰ বৰ্গীকৰণৰ ফলত জীৱসমূহৰ বিষয়ে অধ্যয়ন কৰা সহজ হয়। বৰ্গীকৰণৰ ফলত জীৱসমূহৰ মাজত পৰস্পৰ সম্পৰ্কৰ বিষয়ে জনা যায়। বৰ্গীকৰণৰ ফলত জীৱৰ মাজত সাদৃশ্য আৰু বিসাদৃশ্যৰ বিষয়ে আমি জানিব পাৰিম।
2 নম্বৰ কি হৈছে যে জীৱৰ দুটা চৰিত্ৰৰ মাজত বৈশিষ্ট্যময় বিবেচনা কৰি কেনেদৰে শ্ৰেণী বিভাজনৰ বৰ্গীকৰণ কৰিবা যে কোষৰ প্ৰাকৃতিক শ্ৰেণী বিভাজনৰ প্ৰাথমিক বৈশিষ্ট্য আৰু দ্বিতীয় হৈছে কোষৰ সংখ্যা জীৱজগতৰ পঞ্চৰাজ্যৰ বিভাজনৰ ভিত্তিসমূহ বৰ্ণনা কৰা যে কোষৰ প্ৰাকৃতি প্ৰকোকেন্দ্ৰীয় বা সংকোকেন্দ্ৰীয় কোষৰ সংখ্যা এককী বা বহুকোষী পুষ্টিৰ পদ্ধতি স্বপুষ্টি নে পৰিপুষ্টি উদ্ভিদ ৰাজ্যৰ মুখ্য উপবিভাগসমূহ কি এইবিলাক কিহৰ ওপৰত ভিত্তি কৰি বিভাজন কৰা হয় লিখা যে উদ্ভিদ জগতৰ আধুনিক বৰ্গীকৰণৰ সূত্ৰ অনুসৰি দৈহিক গঠনৰ সৰলতা আৰু জটিলতাৰ ওপৰত ভিত্তি কৰি শ্ৰেণী বিভাগ কৰা হৈছে ওকে এই শ্ৰেণী বিভাগটো ইয়াতে দেখুৱাই দিয়া হৈছে যে উদ্ভিদ ৰাজ্য তাৰপিছত ইয়াতে কি আছে দৈহিক গঠন সৰল সমাংগদেহী উদ্ভিদ দৈহিক গঠন জটিল তাৰপিছত সংবহনকলা নাথাকে সংবহনকলা থাকে সংবহনকলা থাকিলে আকৌ দুটা ভাগ এটা বীজ ধাৰণ নকৰে এটা বীজ ধাৰণ কৰে বীজ ধাৰণ নকৰে ঢেকীয়াজাত উদ্ভিদ আৰু বীজ ধাৰণ কৰিলে বীজৰ আবৃত্তি বীজৰ অনাবৃত্তি মানে এটা নগ্নবীজ এটা গুপ্তবীজী গুপ্তবীজী আকৌ কি হয় এটা একবীজপত্ৰী মানে এটা বীজ থাকে কিছুমান দ্বিবীজপত্ৰী দুটা বা ততোধিক বীজ থাকে যেনেকুৱা আম এটা একবীজপত্ৰী আমৰ এটা বীজ থাকে কিন্তু কঁঠাল দ্বিবীজপত্ৰী বা বহুবীজপত্ৰী তাতে বহুকেইটা বীজ থাকে ওকে এইখিনি দেখুৱাই দিয়া হৈছে নেক্সট প্ৰশ্নত কি আছে যে ৰন্দী প্ৰাণীসমূহক একেলগে এটা কোৱেশ্চন নম্বৰ কিমান সলভ কৰিলো আমি 4 সলভ কৰিলো নেক্সট কি আছে এটা চোৱা নেক্সট আছে ৰন্দী প্ৰাণীসমূহ আৰু একনলদেহী প্ৰাণী কিদৰে পৃথক যে ৰন্দী প্ৰাণীসমূহ আৰু একনলদেহী প্ৰাণী যে ৰন্দী প্ৰাণীবোৰৰ দেহত অসংখ্য চিত্ৰ থাকে একনলদেহী প্ৰাণীৰ দেহ খণ্ড চুঙাৰ দৰে দেহ গুহা নাথাকে তাৰ মানে এইটো হৈছে কেঁচু একনলদেহী হৈছে কেঁচু ৰন্দী প্ৰাণীবোৰ হৈছে এই আমাৰ যে এই আছে পোক পতংগ আছে এইবোৰ সন্ধিবদী আছে কিছুমান ৰন্দী প্ৰাণীত আছে খাদ্য গহ্বৰ থাকে খাদ্য গহ্বৰ নাথাকে বহুৰূপিতা বিৰাজমান নহয় বহুৰূপিতা বিৰাজমান হয় কোষবোৰৰ কলা গঠন কৰে কোষবোৰে কলা গঠন নকৰে কিন্তু ইয়াৰ কোষবোৰে কলা গঠন কৰে বলয় প্ৰাণী আৰু সন্ধিবদী প্ৰাণী বলয় প্ৰাণীবোৰ দেহটো কিছুমান আঙুঠিৰে গঠিত সন্ধিবদী প্ৰাণীবোৰ দেহ শিৰ বক্ষ আৰু উদ এই তিনিটা অংশত বিভক্ত দেহ দীঘলীয়া দ্বিপাৰ্শ্বীয়ভাৱে সমমিত আৰু ত্ৰিস্তৰীয় দেহত প্ৰকৃত গুহা থাকে দেহত প্ৰকৃত গুহা নাথাকে এতিয়া উভচৰ আৰু সৰীসৃপ প্ৰাণীৰ মাজত পাৰ্থক্য লিখা উভচৰ আৰু সৰীসৃপ তো উভচৰ প্ৰাণীবোৰ জীৱনৰ প্ৰথম চোৱা পানীত আৰু পিছৰ কালচোৱা মাটিত বাস কৰে আৰু সৰীসৃপ প্ৰাণী ইহঁতে প্ৰাকৃতিক পক্ষত স্থলচৰ চতুষ্পদী প্ৰাণী স্থলচৰ মানে এটা মাটিতে বেছিকে ভাগ কৰে যেনেকৈ সৰীসৃপ মানে কি সাপ আৰু উভচৰ মানে কি ভেকুলী বা আমি ক'ব পাৰো কাছ এইবোৰ হৈছে উভচৰ প্ৰাণী বা ঘৰিয়াল দেহৰ চৰ্ম হেমেকা গ্ৰান্থিযুক্ত আৰু বাকলিহীন কিন্তু সৰীসৃপৰ প্ৰাণীবোৰ দেহ বাকলিযুক্ত খহট আৰু গ্ৰন্থিহীন প্ৰাণীবোৰৰ শ্বাসক্ৰিয়া ফুল হাওঁফাওঁ আৰু দেহত্বকৰ সম্পাদিত হয় প্ৰাণীবোৰ সাধাৰণতে হাওঁফাওঁৰ দ্বাৰা শ্বাসক্ৰিয়া সম্পন্ন কৰে চলন ক্ৰিয়াৰ বাবে দুযোৰ ঠেং থাকে প্ৰাণীবোৰ বুকুত ভৰ দি চলন কাৰ্য সম্পন্ন কৰে তাৰপিছত কি আছে পক্ষী শ্ৰেণী আৰু প্ৰাণীসমূহ দেখি আছে পক্ষী শ্ৰেণীৰ প্ৰাণীসমূহ আৰু স্তন্যপায়ী প্ৰাণীসমূহৰ মাজত পাৰ্থক্য লিখা পক্ষী আৰু স্তন্যপায়ী পক্ষী শ্ৰেণীৰ প্ৰাণীবোৰ গাত পাখিৰে আবৃত মানে আমাৰ চৰাইবোৰ যিমান আছে পাখি থাকে স্তন্যপায়ী প্ৰাণীত দেহত কম বেছি পৰিমাণে নোমেৰে আবৃত যেনেকুৱা মানুহ কোৱা গৰু মহ ভেড়া ছাগলী চব স্তন্যপায়ী মানে ইয়াতে বাদুলি এটা স্তন্যপায়ী প্ৰাণী ঠিক আছে মনত ৰাখিবা প্ৰাণীবোৰৰ হনুত দাঁত নাথাকে আৰু তাৰ সলনি ঠোঁট থাকে কিন্তু প্ৰাণীবোৰৰ হনুত কেইবাটা প্ৰকাৰৰ দাঁত থাকে যেনেকুৱা আমাৰ দাঁত আছে মাইকী প্ৰাণীবোৰ কণী দি পোৱালি জগায় কিন্তু স্তন্যপায়ী প্ৰাণীবোৰ সন্তানৰ জন্ম দিয়ে আৰু পোৱালিবোৰ সৰুতে মাকৰ গাখীৰ খায় বৰ্হিকৰ্ণ নাথাকে কিন্তু স্তন্যপায়ী প্ৰাণীৰ বৰ্হিকৰ্ণ থাকে আমাৰ যেনেকুৱা কাণ আছে তাৰপিছত কি আছে নেক্সট আছে কি গো প্ৰজাতিৰ উন্নত কৰিবৰ কাৰণে কোনটো পদ্ধতি সাধাৰণতে ব্যৱহাৰ কৰা হয় আৰু কিয় যে গাখীৰ উৎপাদনে কিছু পৰিমাণে নিৰ্ভৰ কৰে গাইৰ দুগ্ধকালৰ ওপৰত দুগ্ধকাল হ'ল পোৱালি জগাৰ পাছত গাখীৰ উৎপাদনৰ সময় বিদেশী প্ৰজাতিৰ যেনে জাৰ্চি ব্ৰাউন সুইচ দীৰ্ঘমেদী দুগ্ধকালৰ কাৰণে উপযুক্ত প্ৰজাতি আনহাতে থলুৱা প্ৰজাতি যেনে ৰেড চিন্থি শাহিৱাল আদি যথেষ্ট ৰোগ প্ৰতিৰোধী প্ৰজাতি দুটা প্ৰজাতিৰ বৰ্ণসংকৰ ফলত দুয়োটা প্ৰজাতিৰ আকাংক্ষিত প্ৰকাৰ পাব পাৰি মানে যিটো আমাৰ ক্ৰছ হয় ক্ৰছত কি হয় এইটো বেমাৰো কম হয় ৰোগ প্ৰতিৰোধী ক্ষমতা বেছি থাকে আৰু গাখীৰো দিব পাৰে
তো সেয়ে আমাৰ এইটো কি কৈছে যে আকাংক্ষিত যিটো প্ৰজাতি আছে সেইটো মানে আমাৰ কাৰণে অকণমান সুবিধা হয় নেক্সট কি আছে দুগ্ধ ফাৰ্ম আৰু হাঁহৰ কুকুৰাৰ পাম পৰিচালনা কৰাৰ বাবে কি কি অনুশীলন সাধাৰণতে হাতত লোৱা উচিত তো এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে তোমালোকে লিখিব লাগিব তোমালোকে অকণমান ভালকৈ চাবা এতিয়া চোৱা কি আছে যে দুগ্ধ ফাৰ্মৰ বাবে অনুশীলন যে দেহৰ পৰা লেতেৰা আৰু দুৰ্বল নোমবিলাক গুচাবলৈ নিতৌ চাফা কৰিব লাগে বায়ু চলাচলৰ সুব্যৱস্থা থকা ঘৰত ৰখাৰ ব্যৱস্থা কৰিব লাগে গোহালি ঘৰ মজিয়াখন হেলনি হোৱা দৰকাৰ প্ৰয়োজনীয় আৱশ্যকীয় খাদ্য সময়ে সময়ে যোগান ধৰিব লাগে ৰোগৰ পৰা হাত সাৰিবলৈ ভেকচিন ব্যৱহাৰ কৰিব লাগে হাঁহ কুকুৰাৰ বাবে কি কৰিব লাগে যে পাম ঘৰত উষ্ণতা নিয়ন্ত্ৰণ বা চাফ চিকুণ কৰি ৰাখিব লাগে উপযুক্ত খাদ্যৰ যোগান ধৰিব লাগে ৰোগৰ পৰা হাত সাৰিবলৈ ভেকচিন ব্যৱহাৰ কৰিব লাগে পৰিৱেশ শুকান হ'ব লাগে ব্ৰইলাৰ আৰু লেয়াৰৰ মাজত পাৰ্থক্য কি আৰু সিহঁতৰ পৰিচালনাৰ মাজত পাৰ্থক্য কেনেধৰণৰ লিখা যে কণী উৎপাদনৰ বাবে পালন কৰা কুকুৰাবোৰক লেয়াৰ বোলা হয় আৰু আনহাতে অকল মাংসৰ বাবে উৎপাদন কৰা কুকুৰাক ব্ৰইলাৰ বোলা হয় ব্ৰইলাৰ আৰু লেয়াৰ কুকুৰা পাম ঘৰৰ পুষ্টিকৰ আহাৰ আৰু পৰিৱেশত কিছু পৰিমাণে বেলেগ বেলেগ হয় ব্ৰইলাৰৰ ৰেগুলাৰ বা দৈনিক যোগান ধৰা খাদ্যৰ উপযুক্ত চৰ্বি আৰু প্ৰটিনৰ পৰিমাণ লেয়াৰক যোগান ধৰাতকৈ বেছি পৰিমাণে থাকে ব্ৰইলাৰ খাদ্যত ভিটামিন এ আৰু ভিটামিন ইৰ পৰিমাণ বেছি তাৰপিছত চোৱা কি ধৰণে মাছ ধৰা হয় মাছ ধৰা নাও আৰু বিভিন্ন প্ৰকাৰৰ জালৰ সহায়ত মাছ ধৰা হয় মিশ্ৰিত মীন পালনৰ সুবিধা কি কি দেখি আৰু আমদানি দুয়ো ধৰণৰ মাছ প্ৰজাতিয়ে এই পদ্ধতিৰ দ্বাৰা পালন কৰিব পাৰি ধান খেতি আৰু মাছ খেতি একেলগে কৰিব পাৰি একেলগে বিভিন্ন প্ৰজাতিৰ মাছ পালন কৰিব পাৰি ওকে এতিয়া চোৱা কেইটামান অতিৰিক্ত প্ৰশ্ন যে কলা গঠন নোহোৱাকৈ উদ্ভিদখিনিক কি বুলি কোৱা হয় যে সমাংগদেহী উদ্ভিদ ফুল নুফুলা অথচ সংবহন কৰা থকা উদ্ভিদৰ বিভাগটোক অন্তৰ্গত উদ্ভিদখিনি কি বুলি কোৱা হয় ঢেকীয়া জাতীয় উদ্ভিদ ফুলেৰে আবৃত কৰি ৰখা বীজ ধাৰণ কৰা উদ্ভিদখিনি কি বুলি কোৱা হয় গুপ্তবীজী কি চৰিত্ৰৰ ওপৰত ভিত্তি কৰি নগ্নবীজী উদ্ভিদখিনিক সপুষ্পক উদ্ভিদৰ পৰা পৃথক কৰা হয় নগ্নবীজী উদ্ভিদবোৰ নগ্ন অৱস্থাত থাকে কিন্তু অইন সপুষ্পক উদ্ভিদৰ বীজবোৰ ফলেৰে আবৃত থাকে মটৰ মাহ বুট মাহ ধান ঘেঁহু আদিৰ শিপাবোৰ গুচ্ছমূল নে মুখ্যমূল প্ৰকৃতিৰ এইবোৰ গুচ্ছমূল প্ৰকৃতিৰ মুখ্যমূল মানে কি যাৰ এটা ডাঙৰ মূল থাকে আৰু তাৰ লগত সৰু সৰু মূল থাকে কিন্তু গুচ্ছজীৱিত কি হয় একদম এজোপা তাতে মূল থাকে বা শিপা থাকে গুচ্ছমূল প্ৰকৃতিৰ উদ্ভিদৰ পাতৰ হীৰাবিন্যাস কেনেকুৱা সমান্তৰাল প্ৰকৃতিৰ আৰু সেইবোৰ সমান্তৰাল হীৰাবিন্যাস পাত থাকে মানে পাতবোৰ সমানভাৱে আমি ফালিব পাৰোঁ গুচ্ছমূল প্ৰকৃতিৰ উদ্ভিদৰ পাতৰ কক্ষত মুকুল থাকে নে নাথাকে মুকুল নাথাকে ফুলবিলাকত থকা পাহিৰ সংখ্যা কিমান যে গুচ্ছমূলত থকা উদ্ভিদৰ ফুলবিলাকত পাহিৰ সংখ্যা 3 বা তাৰ গুণিতক 3টা থাকিব নাইবা 6টা থাকিব নাইবা 9টা থাকিব এনেকুৱা থাকিব জীৱৰ দ্বীপত নামকৰণৰ প্ৰৱৰ্তক কোন কেৰলাছ লিনিয়াছ মনত ৰাখিবা প্ৰজাতি কি প্ৰজাতি হ'ল জীৱৰ বৰ্গীকৰণৰ ক্ষুদ্ৰতম মৌলিক একক মৌলিক বা দৈহিক আৰু জনন সংক্ৰান্ত চাৰিত্ৰিক বৈশিষ্ট্যৰ মিল থকা জীৱৰ একোটা একক বা সমষ্টিক প্ৰজাতি বুলি গণ কি পৰস্পৰ সম্পৰ্ক থকা প্ৰজাতিবোৰক একোটা সমষ্টিকে গণ বুলি কোৱা হয় জীৱৰ বৈজ্ঞানিক নামত কেইটামান পদ থাকে আৰু কি কি যে দুটা পদ থাকে পদবোৰৰ প্ৰথম পদটো গণ আৰু দ্বিতীয় পদটো প্ৰজাতি যেনেকুৱা মানুহৰ বৈজ্ঞানিক নাম হৈছে কি হোমোচেপিয়েন্স ৰৌ মাছৰ বৈজ্ঞানিক নাম কি লেবিয়া ৰহিতা এনেকুৱা মানে কি হয় দুটা পাৰ্ট থাকে মনেৰা ৰাজ্যৰ অন্তৰ্গত কেইটামান জীৱৰ নাম লিখা যে ৰাইজবিয়াম বেচিলাছ ভিব্ৰিঅ কলেৰি আৰু ডিপ্ল'ককাছ বেক্টেৰিয়া পেনিচিলিয়াম নামৰ প্ৰতিজীৱীবিধ কোনে আৱিষ্কাৰ কৰিছিল আলেকজেণ্ডাৰ ফ্লেমিঙে একবীজপত্ৰী উদ্ভিদজাত কি মূল থাকে গুচ্ছমূল মজজাতীয় উদ্ভিদৰ পাতৰ নিচিনা অংগ কি বোলে কাইলয়েড মজজাতীয় উদ্ভিদৰ ৰেণু উৎপাদন হোৱা অংগটোৰ নাম কি মুকুন্দ বা কেপুস্থল দ্বিবীজপত্ৰী উদ্ভিদৰ সাধাৰণতে ফুলৰ পাহি কিমান থাকে দ্বিবীজপত্ৰী উদ্ভিদৰ 5টা বা তাৰ গুণিতক সংখ্যা থাকে তাৰপিছত কি আছে সাৰ চিটেন্স ভাৰ্নেছন মানে কি যে ঢেকীয়াৰ কোমলীয়া পাতবোৰ কুণ্ডলী আকৃতিৰভাৱে পাক খাই থকা চৰিত্ৰ মানে তোমালোকে চাবা ঢেকীয়াৰ পাত যেতিয়া সৰু থাকে বা সৰু থাকে তেতিয়া কি হয় এইটো পাক খাই থাকে সেইটো কোৱা হয় কি সাৰ চিনেট ভাৰ্নেছন তাৰপিছত নেক্সট কুৱেশ্যন নম্বৰ 20 কি আছে ভ্ৰণ কি যে ভ্ৰণ হৈছে ঢেকীয়াৰ পুৰৰ পাতবিলাকৰ পিঠিৰ ফালে থকা ৰেণুথলীৰ একোটা থোপকে ভ্ৰণ বুলি কোৱা হয় তো আমি এইটো ভিডিঅ'ত কি কৰিছোঁ চেপ্টাৰ নম্বৰ 7 বিষয়ে আলোচনা কৰাৰ লগে লগে আমি চেপ্টাৰ নম্বৰ 7 অতিৰিক্ত প্ৰশ্ন কিছুমান আলোচনা কৰিছোঁ আশা কৰোঁ গোটেইখিনি বস্তু তোমালোকে শেষলৈ চালা তো ভিডিঅ'টো হয়তো নিশ্চয় ভাল লাগিছে লাইক কৰিবা কমেণ্ট কৰিবা ছাবস্ক্ৰাইব কৰিবা আৰু নেক্সট চেপ্টাৰ নম্বৰ 8 ভিডিঅ'টো চাই ল'বা ধন্যবাদ